নমস্কাৰ বন্ধুসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আপোনালোকক মই দেখাব গৈ আছোঁ আহিবলগীয়া অলপ দিনৰ ভিতৰত আপোনালোকে সকলোৱে জানে নৱেম্বৰৰ 7, 8, 9 তাৰিখে মাজুলীত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা হ'ব গৈ আছে। সকলো ৰংগমঞ্চতে ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মই এই ভিডিঅ'টোত আপোনালোকক কেইটামান ৰংগমঞ্চৰ প্ৰস্তুতিৰ বিষয়ে জনাম, লগতে ভ্ৰাম্যমাণ আৰু চিৰিয়েল জগতৰ কোন কোন অভিনেতা অভিনেত্ৰীয়ে মাজুলীৰ ৰাসত অভিনয় কৰিব আহিব এই ভিডিঅ'টোত মই দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক এতিয়া যাওঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কমলাবাৰী ঘাটৰ পৰা আহি প্ৰথম পাব এইটো মাজুলী মিলন সংঘ কমলাবাৰীৰ ৰংগমঞ্চ। ইয়াত সুন্দৰভাৱে ৰাসৰ প্ৰস্তুতি চলাই আছে। আপোনালোকে আহি ইয়াত ৰাস উপভোগ কৰিব পাৰিব। ইয়াৰ পিছত আমি আহি আছোঁ সন্মিলিত শিল্পী সমাজ মাজুলীৰ ৰংগমঞ্চ। ইয়াত দেখিছে ডাঙৰকৈ পোষ্টাৰ লগাই থৈছে। আপোনালোকে দেখিছে তলত ফোন নম্বৰ দি থৈ দিছে। এতিয়া দেখাওঁ ব'লক আপোনালোকক ৰংগমঞ্চটো। এতিয়া দেখিছে আপোনালোকে সন্মিলিত শিল্পী সমাজলীৰ উদ্যোগত সম্পূৰ্ণভাৱে ৰাসৰ প্ৰস্তুতি চলাই আছে। আপোনালোকে হলটো দেখিছে, প্ৰস্তুতি পূৰা তুংগত চলি আছে। আপোনালোকে সকলো আহক ৰাস চাবলৈ। দেখিছে আপোনালোকে। ইয়াৰ পিছত আপোনালোকক দেখাব গৈ আছোঁ উত্তৰ কমলাবাৰী সত্ৰৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আয়োজন। ব'লক আমি যাওঁ এতিয়া। আপোনালোকে দেখিছে সুন্দৰভাৱে বেনাৰ লগাই থৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। এতিয়া ব'লক আমি ভিতৰলৈ সোমাই যাওঁ, তাত কেনেকুৱা প্ৰস্তুতি চলিছে চাওঁগৈ। এয়া আহি আমি পাইছোঁহি। দেখিছে এয়া উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস মহোৎসৱৰ এয়া ৰংগমঞ্চ হয়। এতিয়া ব'লক ইয়াৰে বৈষ্ণৱ এজনৰ পৰা জানো প্ৰস্তুতিৰ বিষয়ে। ব'লক আমি এতিয়া জানি লওঁ। এতিয়া মই আহি পালোঁ উত্তৰ কমলাবাৰী সত্ৰত। আপোনালোকক মই দেখাইছোঁ এইটো পুখুৰী। দেখিছে কিমান ডাঙৰ পুখুৰী। এতিয়া ব'লক যাওঁ, সুধোঁ কি ইয়াত দেখুওৱা হ'ব। আপোনালোকে ব'লক দাদা, আপুনি কওকচোন কি আপোনালোকৰ ইয়াত কি দেখা হ'ব ৰাস? আমাৰ ইয়াত আপোনাৰ গেলেকী গোপালৰ হেৰিত মহাৰাস কৰা হয়। তাৰ উপৰিও আমাৰ যিখিনি মানে পানীৰ লগৰ যিখিনি দৃশ্য সেইখিনি মানে এজ ইট ইজ দেখে। আমাৰ পানীতে গোটেইখিনি কৰা হয়। ৰাধা কৃষ্ণ নৌকা বিহাৰ কৰা হয়। তাৰপৰা যুৱতী কাপোৰ প্ৰৱেশ পানী দি কৰা হয়। ৰাসবোৰ পানী পাৰে পাৰে কৰা হয়। আৰু এইখিনি এতিয়া পুখুৰীৰ বৰখিনি পানী এইখন মানে আমাৰ পানী এই পুখুৰীটো আমাৰ যমুনা সদৃশ বনোৱা হয়। মানে যমুনা নদীখন ৰাখি কৰি বনোৱা হৈছে। আৰু যমুনা পাৰতে ইয়াত পুখুৰীত মই এবাৰ দেখাই দিছোঁ। আপোনালোকে চাওক গোপী ঘৰখিনি এতিয়া বনাই আছে। দেখিছে এইটো হ'ল। আৰু ইয়াতে কালি ৰমন দেখা হ'ব ন? কালি ৰমন নৌকা বিহাৰ আৰু নৌকা বিহাৰ তাৰপৰা বসুদেৱে যমুনা কৃষ্ণক লৈ পেলাই যমুনা পাৰ কৰা দৃশ্য দেখা। এতিয়া সকলো আপোনালোকে আহক। ইয়াত ৰাসৰ কোনো টিকট নাই, আমাৰ সকলোখিনি ফ্ৰী, খোৱা ফ্ৰী, চোৱা ফ্ৰী। আৰু প্ৰতিদিনে 10,000 মানুহ আমাৰ অন্নদান কৰা হয়। 10,000 অতিথিক অন্নদান কৰা হয় আৰু আমাৰ চোৱা সম্পূৰ্ণ ফ্ৰী। এতিয়া আপোনালোকে গম পাইছে ইয়াত প্ৰতিদিনে 10,000 মানুহ, মানে আপোনালোকে ৰাস চাবলৈ আহি বোলে চব ঘূৰি মেলি আহি বোলে আমি ইয়াতে ভাতটো খাই গুচি যাওঁ। ধুনীয়াকৈ ইয়াত 10,000 মানুহক অন্ন দিয়া হয়। আপোনালোকে আহি ইয়াত ধুনীয়াকৈ ৰাস চাই পেলাই ৰাস উপভোগ কৰি খানা খাই ধুনীয়াকৈ আপোনালোকে যাব পাৰিব। ইয়াত কোৱা শুনিছোঁ ইয়াত CM আহিব ন? আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কোনদিনাখন আহিব তেখেতসকল? ডেটটো এতিয়ালৈকে সিদ্ধান্ত কৰা নাই। তেওঁলোকৰ মানে নিজৰ চিডিউল মিলাই ফাৰ্ষ্ট ডে বা ছেকেণ্ড ডে আহিব ন? এতিয়া আপোনালোকক দেখাব গৈ আছোঁ যুৱ সমন্বয় কৃষ্টি সংঘ দৰিয়াৰ ডুবিৰ পাৰৰ ৰাসৰ প্ৰস্তুতি। আপোনালোকে এতিয়া দেখিব। চাওক ডাঙৰ বেনাৰ লগাই থৈছে। দেখিছে ধুনীয়াকৈ ফোন নম্বৰ দি থৈছে। ইয়াত দেখিছে হলৰ পৰা প্ৰস্তুতি চলি আছে। আপোনালোকে চাওক। এতিয়া আমি গৈ আছোঁ গড়মূৰ সোণা চুকৰ ৰংগমঞ্চ। এতিয়া আপোনালোকে দেখিছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলা আদৰণি তোৰণ। ব'লক এতিয়া আমি সোমাই যাওঁ। মই আছোঁ এতিয়া মাজুলীৰ খুনাচুকত। এইটো মিলিত কৃষ্টি সংঘ খুনাচুকৰ হল হয়।
আপোনালোকে হলটো দেখিছে পূৰা প্ৰস্তুতি ফুল চলি আছে। এতিয়া যাওঁ আমি এজনক বলক লগ কৰোঁ, খবৰ জানো কি হয়, কেনেকুৱা চলিছে ইয়াত ৰিহাৰ্চল। কেনেকুৱা ইয়াত ৰিহাৰ্চল কেনেকুৱা চলি আছে? ৰিহাৰ্চেল আমাৰ চলি আছে বাৰু। হয় হয়। এই আপোনালোকৰ ইয়াত ছিট কেপাচিটি কিমান আছে আপোনাৰ? কেপাচিটি আপোনাৰ 1400 আছে ন? আৰু যদি ৰাইজে ইয়াত ৰাস চাবলৈ আহে তেতিয়াহ'লে আপোনালোকে টিকট কেনেকৈ পাব? টিকট আপোনাৰ তিনিআলিত আপোনাৰ দোকান দিয়া হৈছে আৰু নম্বৰ আছে। কিন্তু ফোন নম্বৰটো আপুনি কৈ দিয়ক। 7002663020। আৰু আপোনালোকৰ বুকিংটো চলি আছে এতিয়া? বুকিং হৈ আছে চাগে প্ৰথম ডে ৰাসৰ চাগে বুকিং শেষেই হৈছে। মানে আপোনাৰ ছেকেণ্ড ডেটো আপোনাৰ নাই। নাই ন? খালি খুব কম পৰিমাণে আছে। এতিয়া আপুনি ৰাসৰ এটা এনেকুৱা এটা ধুনীয়া ডাইলগ কৈ দিয়ক যাতে মানে ভিডিঅ'টো চাই থকা মানুহৰ ৰাস চাবলৈ আহিব পাৰে। এটা ধুনীয়া ডাইলগ কৈ দিয়ক আপুনি। মাতটো ভাগি আছে বাৰু। কৈ দিছোঁ, অসুৰ ডাইলগ এটাই গাই দিছোঁ। অসুৰ ডাইলগটা কৈ দিয়ক। মহাৰাজ, আপোনাৰ প্ৰাণবৈৰীৰ কাৰণে কোনো চিন্তা নকৰিব। আপোনাৰ প্ৰাণবৈৰী য'তেই জন্ম নহওক কিয় তাকে স্বৰ্গ মৰ্ত্য পাতাল তিনিও তৰিকতে বিচাৰি সেই প্ৰাণবৈৰীকে অতি নিষ্ঠুৰ আৰু নিৰ্মমভাৱে হত্যা কৰিবে, এই মোৰ অংগীকাৰ। শুনিলে আপোনালোকে ডাইলগটো। আহক ৰাস চাবলৈ সোণা চুকত সুন্দৰ ৰাস দেখিবলৈ পাব। আপোনাক সকলোৱে আহক। আৰু এজন অভিনেতা আছে, তেখেতৰ পৰা এটা ডাইলগ শুনি লওঁ বলক। কেনেকুৱা ৰাসত মহাৰাসৰ কৃষ্ণ লৈছা? কেনেকুৱা এতিয়া ৰিহাৰ্চল চলি আছেনে পূৰা? তোমালোকৰ ৰিহাৰ্চেল পূৰা চলি আছে। ডাইলগ এপাকি শুনোৱা ভিডিঅ' চাই থকা ৰাইজক। কৃষ্ণ ওলাই আহে, ডাইলগ কৈ আহে। প্ৰজাংগিনীসকল, তোমালোকে মধ্যম ৰাতি বৃন্দাবনত হিংসু জন্তু নিবাসস্থানত কিয় উপস্থিত হৈছেহি? বিশেষকৈ তোমালোকৰ নিজ নিজ স্বামী আৰু নিজ নিজ সন্তানসকলক নিজ নিজ গৃহত এৰি থৈ আহি এই ঘূৰণীৰ মাজত উপস্থিত হোৱাৰ কোনো কাৰণ নাই। যোৱা, তোমালোক নিজ নিজ গৃহে প্ৰত্যাৱৰ্তন কৰা। সুন্দৰ হৈছে। তোমালৈ শুভেচ্ছা থাকিলে ধুনীয়াকৈ কৰিবা। এতিয়া আপোনালোকক দেখাব গৈ আছোঁ গড়মূৰৰ বৰসত্ৰৰ বংশীগোপাল নাট্য মন্দিৰ। দেখিছে কিমান সুন্দৰভাৱে প্ৰস্তুতি চলাই আছে। বাহিৰত দেখিছে পূৰা কাম চলি আছে। এতিয়া মই আছোঁ বংশীগোপাল নাট্য মন্দিৰ। বংশীগোপাল নাট্য মন্দিৰ এটা আপোনালোকে জানে যে বংশীগোপাল নাট্য মন্দিৰটো মাজুলীত প্ৰথম ৰাস মঞ্চ ইয়াতে ষ্টাৰ্ট হৈছিলে আৰু পুৰুষ আৰু মহিলা একেলগে ৰাস ইয়াতে প্ৰথম কৰিছিলে। আৰু প্ৰথম আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা সুধাকুণ্ড উপাধি এইটো ৰংগমঞ্চতে দিয়া হৈছিল। আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ মহামৰী অভিনেত্ৰী শ্ৰী শ্ৰী ইলা কাকতি অভিনয় পাতনি ইয়াতে প্ৰথম আৰম্ভ হৈছিলে। গতিকে আপোনালোকে গড়মূৰ হলৰ জানেই বংশীগোপাল নাট্য মন্দিৰৰ কথা। এতিয়াতো দুদিনৰ টিকট অলৰেডি বুকিঙে হৈ গৈছে। এতিয়া আপোনালোকক দেখাব গৈ আছোঁ সৰু সত্ৰৰ। ইয়াত দেখিছে কিমান ধুনীয়াকৈ গেট লগাইছে। এয়া চাওক ডাঙৰকৈ বেনাৰ, কিমান সুন্দৰভাৱে। সেইখন সৰু সত্ৰৰ গেট হয়, মেইন গেট। এতিয়া বলক আমি ভিতৰত সোমাই যাওঁ, প্ৰস্তুতি কেনেকুৱা চলিছে চাওঁ। শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ সৰু সত্ৰত এতিয়া আমি জানো বলক ইয়াত কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলি আছে বা টিকট কিমান আছে বা ছিট কেপাচিটি কিমান। দাদা কওক, আপোনাৰ ৰাসৰ প্ৰস্তুতি কেনেকুৱা চলি আছে আপোনালোকৰ? নমস্কাৰ। আমাৰ ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আৰু যিহেতু আৰু 2 দিনৰ পিছতে মাজুলীত 54টা মঞ্চত ৰাস হ'ব। সকলো এতিয়া মাজুলী ৰাইজ সৰুৰ পৰা ডাঙৰলৈকে সকলো ৰাসতে ব্যস্ত হৈ আছে। আমাৰ অনুষ্ঠানৰ কাম প্ৰায় আদায় হৈছে আৰু 5 বজাৰ লগে লগে আমি আখৰা আৰম্ভ কৰিম। আপোনালোকৰ চেনেলৰ জৰিয়তে মাজুলীবাসী ৰাইজক মাজুলীলৈ আহি প্ৰতিটো মঞ্চতে ৰাস উপভোগ কৰিবৰ বাবে আমি নিমন্ত্ৰণ জনাইছোঁ। দাদা আপোনালোকৰ ইয়াত ৰাস চাবলৈ আহিলে ইয়াত ছিট কেপাচিটি কিমান আছে আপোনালোকৰ? আমাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘত এইবাৰ ৰাসৰ ছিট কেপাচিটি 1200। এনেই আপোনালোকৰ কিমান মানে প্ৰাইচটো কেনেকুৱা? প্ৰাইচটো আমাৰ 3টা শ্ৰেণী আছে। হয়। প্ৰথম শ্ৰেণী 300, দ্বিতীয় শ্ৰেণী 200 আৰু তৃতীয় শ্ৰেণী 150। এনেই আপোনালোকৰ যদি আহে কোনোবা ভিডিঅ' চাই থকা মানুহে যদি ৰাস চাবলৈ আহে আপোনালোকক মানে কণ্টেক্ট কৰিবৰ কাৰণে নাম্বাৰ এটা আপুনি কৈ দিয়ক। মোৰ নাম্বাৰটোকে মই দি দিছোঁ। মই বৰ ব্যস্ত হৈ থাকোঁ, হয়। তথাপিও মোৰ নাম্বাৰটোকে মই দি দিছোঁ 7086858679। পুনৰবাৰ কৈ দিছোঁ 7086858679। আপোনালোকে গম পালে ৰাস চাবলৈ সকলো আহিব ইয়াত।
এতিয়া আপোনালোকক দেখাব গৈ আছোঁ মাজুলীৰ মিলিত কৃষ্টি সংঘ বালিচাপৰিৰ ৰাসৰ প্ৰস্তুতি। ইয়াত দেখিছে সুন্দৰভাৱে গ্ৰেট লগাই থৈছে। এতিয়া আমি যাওঁ বলক, ভিতৰত গ'লে গম পাম কোন অভিনেতাই অভিনয় কৰিব আহিব বালিচাপৰিৰ মিলিত কৃষ্টি সংঘত। এতিয়া মই আছোঁ মিলিত কৃষ্টি সংঘ বালিচাপৰি ৰংগমঞ্চত। ইয়াত কোন আহিব সেইটো মই নিজে নকওঁ, এখেতৰ মুখে জানিম ইয়াত কোন অভিনেতাই ইয়াত অভিনয় কৰিব। বলক আমি জানো এখেতৰ মুখে। ৰাসৰ প্ৰস্তুতি কেনেকুৱা চলিছে? হয়, ৰাসৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। আমি মাজুলীৰ আটাইকেইটা ৰংগমঞ্চৰ লগতে বালিচাপৰি মিলিত কৃষ্টি সংঘয়ো পূৰ্ণ উদ্যমেৰে আমি ৰাসলীলা উদযাপন কৰিবলৈ আগবাঢ়িছোঁ হওক। অহা 7, 8, 9 তাৰিখে আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে ৰাসলীলা উদযাপন হ'ব। গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। দাদা, ইয়াত কোনোবা বাহিৰৰ অভিনেতাই অভিনয় কৰিব আহিব নেকি? অসমীয়া চলচ্চিত্ৰ জগতৰ হওক বা বেলেগ কোনোবা এনেকুৱা? হয়, অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ কে খ্যাত সিদ্ধাৰ্থ দা আৰু লগতে ৰাকেশো আমাৰ ৰাস মঞ্চৰ অভিনয় কৰিবলৈ আহিব। গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজুলীলৈ আহক, আমাৰ ৰাস উপভোগ কৰক আৰু ৰাসৰ এই পবিত্ৰ মুহূৰ্তৰ সাক্ষী হৈ ৰওক। তাৰ বাবে আমি সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ সাদৰেৰে। এতিয়া মই আছোঁ গোৱালগাঁও তৰুণ নাট্য সমাজৰ এইটো প্ৰেক্ষাগৃহ। ইয়াৰ পৰা ৰিহাৰ্চল চলি আছে। আপোনালোকক মই জনাম ইয়াত কোন অভিনেত্ৰীয়ে অভিনয় কৰিব আহিব। বৰ্তমান জানিম যে ইয়াত কেনেকুৱা ৰাসৰ প্ৰস্তুতি কেনেকুৱা চলি আছে। ৰাসৰ প্ৰস্তুতি কেনেকুৱা চলি আছে ইয়াত? আমাৰ ইয়াত ৰাসৰ প্ৰস্তুতি পূৰ্ণভাৱে চলিছে। আমাৰ অনুষ্ঠানটো 1939 চনত স্থাপিত যদিও 1972 চনৰ পৰা আমি পৰম্পৰাগতভাৱে ৰাসলীলা উদযাপন কৰি আহিছোঁ। এইবাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ। আমি দুদিনীয়াকৈ ৰাস উদযাপন কৰিম আৰু প্ৰথম দিনাখন আমি ইয়াত 50খন পতাকা উত্তোলন কৰিম হওক আৰু ইয়াত স্মৃতি তৰ্পণ কৰিম আৰু বন্তি প্ৰজ্বলন কৰি আমি ৰাসৰ শুভাৰম্ভ কৰিম। আৰু অহা 23 চনৰ মাৰ্চ মাহত আমি দুদিনীয়া কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান ইয়াত আমি উদযাপন কৰিম। আৰু এতিয়া বৰ্তমান ৰাসৰ প্ৰস্তুতি পূৰ্ণদমে চলিছে। ইয়াত কোনোবা অভিনেত্ৰী অভিনয় কৰিব আহিব নেকি আপোনালোকৰ ইয়াত? হয়, চলচ্চিত্ৰ তথা ধাৰাবাহিকৰ এগৰাকী সুপ্ৰতিষ্ঠিত উপন্যাস ৰাজগুৰু বৰঠাকুৰ, তেওঁ আমাৰ ইয়াত প্ৰথম দিনাখন দৈৱকী আৰু দ্বিতীয় দিনাখন যশোদাৰ ভাও ৰূপায়ণ কৰিব। আমি ভাবিছোঁ তেওঁক চাবলৈ আমাৰ অঞ্চলৰ দৰ্শকে বিৰাট প্ৰচেষ্টা চলাই আছে আৰু আমি সেইমতে আমাৰ হল কেপাচিটি 600 আমি ইতিমধ্যে টিকেট বিক্ৰী কৰি আছোঁ আৰু দৰ্শকেও আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আপোনালোকে এতিয়া গম পালে ইয়াত চিট কেপাচিটি 600 হয়। আপোনালোকে সকলো আহক ৰাস চাবলৈ মাজুলীত সুন্দৰভাৱে ৰাস উপভোগ কৰক। ভিডিঅ'টোত মই কেইটামান ৰংগমঞ্চৰ প্ৰস্তুতিৰ বিষয়ে আপোনালোকক জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।